নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছো। আমাৰ সকলোৰে বৰ্তমান সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকো ন, তাৰে ভিতৰত এটা মেইন প্ৰব্লেম হৈছে পিম্পলছ। আমাৰ সকলোৱে মানে লৰাই হওক ছোৱালী হওক এই সমস্যাটোৰ সন্মুখীন হৈছে। তো ইয়াক কেনেদৰে নিৰাময় কৰিব পাৰি মই আজি আপোনালোকক সেইটোকে আলোচনা কৰিম বুলি ভাবিছো, মানে শ্বেয়াৰ কৰিম বুলি ভাবিছো আপোনালোকৰ লগত কেইটামান টিপছ। সো স্টার্ট কৰিছো মোৰ আজিৰ ভিডিঅ'টো। মই আপোনালোকক বেছি টিপছ নিদু, মই যিকিটা টিপছ জানো সেইকিটাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। মানে মোৰো পিম্পল হয়, মোৰটো নোহোৱাকৈ নাথাকে ন, মোৰো পিম্পল হয়। মোৰ পিম্পল হলে মই কি টিপছ ইউজ কৰো সেইকিটাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে এইকিটা টিপছ ইউজ কৰিব পাৰে আৰু অতি সোনকালে এইকিটাৰ পৰা আপোনালোকে ভাল ৰিজাল্ট পাব বুলি মই আশা কৰো। তো বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে ভজা পুৰা বস্তুৰ পৰা আপোনালোকে প্ৰায় দূৰতে থাকক। এইসমূহ বেছিকৈ খালে, ভজা পুৰা বস্তু বেছিকৈ খালে মুখৰ বিভিন্ন সমস্যাই আমাক দেখা দিয়ে। স্কিন প্ৰব্লেমছ আমাৰ বেছিকৈ হয়, পিম্পলে হওক বা বেলেগ কিবা হওক, আমাৰ বিভিন্ন ধৰণৰ সমস্যা আমাৰ মুখত মানে দেখা দিয়ে। ভজা পুৰা বেছি তেলীয়া বস্তু খালে, এনেকুৱা ধৰণৰ বস্তু খালে আমাৰ স্কিনখন পটককৈ মানে স্কিন প্ৰব্লেমে দেখা দিয়ে। তো সেকেন্ডতে আপোনালোকে বৰফ ইউজ কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে ফ্ৰিজত পানী থৈ দিয়ক আৰু সেই পানী যেতিয়া গোটা মাৰি বৰফ হ'ব তেতিয়া সেই বৰফটো উলিয়াই পেলাই আপোনাৰ য'ত পিম্পল হৈছে সেই জেগাডোখৰত আপোনালোকে লগাই ভালদৰে 5 মিনিট মান মাসাজ কৰক। এনেদৰে কৰিলে আপোনাৰ পিম্পলৰ দাগ এটা থাকে ন, ৰঙা দাগ হৈ থাকে কেতিয়াবা, সেই দাগটো 5 মিনিট বা 10 মিনিট আপোনালোকে লগাই মাসাজ কৰিলে দাগটো বগা হৈ যোৱা দেখা পাব। কিন্তু অতি জলদিটো নহয় ন, কমেও 3-4 দিন বা এসপ্তাহ লাগিব পাৰে সম্পূৰ্ণৰূপে নাইকিয়া হবলৈ পিম্পলটো। ইয়াৰ লগতে আপোনালোকে মৌ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ য'ত পিম্পল হৈছে সেই জেগাডোখৰত আপোনালোকে এটুকুৰা কপাহ লৈ পেলাই ভালদৰে পিম্পল হোৱা জেগাডোখৰত মৌ লগাই দিলে মানে আপোনালোকে অতি সোনকালে ভাল ৰিজাল্ট পাব। ইয়াৰ লগতে নহৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। নহৰু ভালদৰে পিচি সেই পেষ্টটো আপোনালোকে পিম্পল হোৱা জেগাত লগাব, তো আপোনালোকে এটা ভাল ৰিজাল্ট পাব। ইয়াৰ উপৰিও আপোনালোকে ৰাতি শোৱাৰ আগত নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও পিম্পলটো বহু সোনকালে ভাল হৈ যোৱা দেখা যায়। আপোনালোকে পিম্পল হলেও বা নহলেও যদি মুখত ৰাতি শোৱাৰ আগতে নাৰিকল তেল ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ স্কিনখন কোমল আৰু উজ্জ্বল হৈ যোৱা দেখা পায়। আৰু ইয়াৰ লগত তুলসী পাত ব্যৱহাৰ কৰিব পাৰে। তুলসী পাত, নিম পাত আৰু চন্দন মিক্স কৰি এটা পেষ্ট বনাব আৰু সেই পেষ্টটো আপোনালোকে পিম্পল হোৱা জেগাডোখৰত লগাব। লগাই পেলাই 15 মিনিটৰ পাছত আপোনালোকে মুখখন ধুই দিয়ক, তেতিয়াও আপোনালোকে এটা ভাল ৰিজাল্ট পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে নতুন আপডেটসমূহ পাই থাকে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পিছত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।